প্ৰণয় ফুকনৰ কবিতা ডু অৰ ডাই ছোৱালীকেইজনী। অনামী চহৰৰ পৰা ওলাই আহিছে ছোৱালীকেইজনী, যেনে ঘোৱাৰা চহৰৰ ক্ৰান্তি কৌৰ, চেংলিৰ স্মৃতি মন্থনা, কথকৰ শেফালী বাৰ্মা, শিলিগুৰিৰ ৰিচা ঘোষ। আমাৰ নিজৰো আছে এজনী, বোকাখাতৰ কান্দুলি গাঁৱৰ উমা চেত্ৰী। কোনোবা 21, কোনোবা 36, কাৰোবাৰ বাপেক পুলিচ কনিষ্টবল, কাৰোবাৰ বাপেক কাঠ মিস্ত্ৰী, কাৰোবাৰ বাপেক সোণাৰী, খেতিয়কৰ জীয়েক উমা চেত্ৰী। ইংৰাজী নাজানে ছোৱালীকেইজনীয়ে, কিন্তু শেষ পৰ্যন্ত যুঁজিব জানে। সৰু সৰু চহৰৰ অলিয়ে গলিয়ে ল'ৰাবোৰৰ সতে ক্ৰিকেট খেলে, কেতিয়াবা দিয়ে কেতিয়াবা নিদিয়ে। ছোৱালীহে আৰু ক্ৰিকেট খেলেনে? আমাৰ উমাৰ মাক দীপা চেত্ৰী ছোৱালীক পূজাত পুতলা দিয়া নাছিল, বন্দুকো দিয়া নাছিল, দিছিল এখন প্লাষ্টিকৰ বেট। সেই উমাই আজি জগত জিনিলে। কন্যা ভ্ৰূণ হত্যাৰে কলংকিত দেশ, যৌতুকৰ বাবে আজিও কত মৃত্যু, অনাৰ কিলিঙত অভ্যস্ত দেশ। সাউথ আফ্ৰিকা অষ্ট্ৰেলিয়াক নিপাত কৰি এই দেশৰ ছোৱালীয়ে বিশ্ব জয় কৰিলে। মোৰ দেশৰ ডু অৰ ডাই ছোৱালীবোৰ, হৰাৰ বাবে নহয়, জিনিবৰ বাবে জন্ম তোমালোকৰ। কেৱল ক্ৰিকেট কিয়, সকলোতে সকলোতে সমুদ্ৰ পাৰ হৈ আকাশ ভেদি পাৰ কৰি দিয়া ৰিচা ঘোষৰ 12টা 6। কেপ্টেইন হৰমনপ্ৰীত কৌৰ, ঠিকেই কৈছা তুমি, এয়াই শেষ নহয়, এয়া মাথো আৰম্ভ।